এছামিজ বলিউড নিউজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই মানসে লৈ আহিছোঁ আপোনালোকৰ বাবে এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, এটাৰ পিছত আনটো বেয়া খবৰে বলিউডক যেন পিছ নেপেলোৱা হৈছে। বি.আৰ. চোপ্ৰাৰ মহাভাৰত চিৰিয়েলখনে এটা সময়ত গোটেই ভাৰতবৰ্ষত বিপুল জনপ্ৰিয় আছিল। সেইটো সময়ত মহাভাৰত চাবলৈ সপ্তাহটোৰ সকলো কাম আগতীয়াকৈ আজৰি কৰি মহাভাৰত চাবলৈ বিশেষ দিনটো সময় উলিয়াই লৈছিল। বি.আৰ. চোপ্ৰাৰ মহাভাৰত চিৰিয়েলখনত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চপটিয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে বহু দীঘলীয়া সময় ধৰি বেমাৰত ভুগি আছিল। বলিউডৰ ছবিসমূহত নিগেটিভ চৰিত্ৰত তেওঁক বেছিকৈ দেখা পোৱা গৈছিল। মহাভাৰতৰ ভীম চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চপটিয়ে অভিনয়ৰ লগতে খেল জগততো নাম উজ্বলাইছিল। এছিয়ান আৰু কমনৱেলথ গেমছতো তেখেতে পদক আনিছিল আৰু দেশৰ নাম উজ্বলাইছিল। খেলেই হওক বা অভিনয়ে হওক, প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ মুখ দেখা প্ৰবীণ কুমাৰ চপটিয়ে নিয়তিৰ ওচৰত হাৰ মানে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰকহে আমি কামনা কৰিছোঁ।